ৰাজ্যৰ গাহৰি পালকসকলৰ বাবে এটা অতি জৰুৰী ভিডিঅ' লৈ আহিছোঁ। উত্তৰ পূৰ্বাঞ্চলত এতিয়া ভয়ংকৰভাৱে বৃদ্ধি পাইছে আফ্ৰিকান সোৱাইন ফিভাৰ আৰু এইবাৰ বহু গাহৰি মৃত্যু হোৱাৰ খবৰ আহিছে। শতাধিক গাহৰি মৃত্যু হৈছে। মিজোৰামৰ পিছত ত্ৰিপুৰাত ধৰা পৰিছে আফ্ৰিকান সোৱাইন ফিভাৰ আৰু এতিয়া শতাধিক গাহৰি মৃত্যু হোৱাৰ খবৰ আহিছে। আপোনালোকক আমি সতৰ্ক কৰি দিব বিচাৰিছোঁ। আৰু চুবুৰীয়া ৰাজ্যখনত এই আফ্ৰিকান সোৱাইন ফিভাৰত আক্ৰান্ত হৈছে এতিয়া বহু গাহৰি আৰু ইতিমধ্যে শতাধিক গাহৰি মৃত্যু হৈছে ৰাজ্যখনত। গতিকে এতিয়া আপোনালোকে এই ক্ষেত্ৰত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব আৰু এই ক্ষেত্ৰত চিকিৎসকে কি পৰামৰ্শ আগবঢ়ায় আপোনালোকক জনাব বিচাৰিছোঁ। আৰু এই ক্ষেত্ৰত চৰকাৰ ফালৰ পৰা নিৰ্দেশনা প্ৰদান কৰা হৈছে, আমি সবিশেষ আপোনালোকক জনাই দিব বিচাৰিছোঁ। আটাইতকৈ ডেঞ্জাৰাছ বেমাৰটো, আটাইতকৈ ভয়াৱহ বেমাৰটো গাহৰিৰ হ'ল সোৱাইন ফিভাৰ বা হক কলেৰা। এই বেমাৰবিলাকৰ প্ৰতিৰোধ কৰিবৰ কাৰণে আমি আগতীয়াকৈ প্ৰতিৰোধ ব্যৱস্থা ল'ব লাগিব, ভেকচিন দিব লাগিব আৰু বছৰত অন্ততঃ 2-3 বাৰ আমি ৰিপিট কৰিব লাগিব। গতিকে এইখিনি কৰিলে গাহৰি ফাৰ্মাৰ এজনে লাভৰ মুখ দেখিব। অন্যথা একেলগে এই যোৱা বছৰটোত কৰোণাৰ লগে লগে আমাৰ সোৱাইন ফিভাৰ, আফ্ৰিকান সোৱাইন ফিভাৰ, যিবিলাক গাহৰি পোৱালি আমি এটা সময়ত 2000-2500 টকাত কিনিব পাৰিছিলোঁ, এতিয়া 5000লৈকে উঠিছে। কাৰণ পোৱালি নাটনি হৈ গৈছে, একোখন ফাৰ্ম সম্পূৰ্ণ উচ্ছন হৈ গৈছে। আমাৰ কামৰূপ ডিষ্ট্ৰিক্টতে ৰঙিয়া চাব ডিভিজনত এখন ফাৰ্মত 220টা গাহৰি মৰিছে আৰু গুৱাহাটী চাব ডিভিজনত আমাৰ চাংচাৰী অঞ্চলতো প্ৰায় 150 গাহৰি মৰি গৈছে। গতিকে এইবিলাক আৰু আপাৰ আসামতো যথেষ্ট হৈছে। গতিকে এই ৰোধ কৰিবৰ কাৰণে আমি অন্ততঃ যিখিনি প্ৰতিৰোধ কৰিব পাৰি সেইখিনি আমি প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিব লাগিব। বাকীখিনি যিখিনি হয় আমি মেনেজমেণ্ট বা খাদ্য যোগানেৰে আমি সেইখিনি প্ৰতিৰোধ কৰিব লাগিব। বিশেষকৈ আইৰণ ইনজেকশ্যন দিলে যিটো এনিমিয়া বেমাৰটো আমি প্ৰতিৰোধ কৰিব পাৰোঁ। বাকীখিনিতো আমাৰ ভেকচিন আছে আৰু যিখিনি নিউট্ৰিচনেল বেমাৰ সেইখিনি আমি মিনাৰেল মিক্সাৰ বা মাল্টিভিটামিন সেইখিনি ছাপ্লাই দিলে আমি ফাৰ্মখন ভালদৰে ৰানিং কৰিব পাৰিম।